মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই যাব গৈ আছোঁ, মানে অলপ দেৰিকৈ যাম আৰু এতিয়া গা পা ধোৱা হোৱাই নাই আচলতে। কলাইগাঁও স্থিত বাসুদেৱ মন্দিৰ, যিটো নেকি আমি গাখীৰ খোৱা মন্দিৰ বুলি জানো। কলাইগাঁও স্থিত বাসুদেৱ মন্দিৰত আমি এটা ঘড়ী দিয়াৰ মানস কৰিছিলোঁ। গতিকে আজি সেই ঘড়ীটো দিবৰ কাৰণে যাব লাগে। গতিকে বেছি দেৰি নকৰোঁ, বলক মই গা পা ধোৱাই নাই, খোৱা লোৱা কৰাই নাই, আটাইখিনি কৰি ৰেডি কৰি মই যাম আৰু আপোনালোকৰ ভিডিঅ'টি চাই থাকিব দেই। 15 minutes later. আমি এতিয়া বদলগুৰি চক পাৰ হৈ আহিলোঁ। এইখিনি একজেক্ট লোকেশ্যনটো কিবা আছিল, নামটো কিবা হ'ব আৰু। আপোনালোকে যদি মোৰ ভিডিঅ'টি নতুনকৈ যিসকলে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব চেনেলটি আৰু কমেণ্ট বক্সত কমেণ্ট কৰিব। A few minutes later. এতিয়া গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ দিলোঁ আৰু আমি আহি ইয়াতে ভৰি হাত ধুই ল'লোঁ। এতিয়া আমি মন্দিৰৰ ভিতৰৰ ফালে সোমাই যাম। এয়া মন্দিৰৰ সমূহভাগ, আৰু আপোনালোকে কেতিয়াবা যদি ইয়াতে আহিব ইচ্ছা কৰে তেনেহ'লে আহিব পাৰে। খুব সুন্দৰ পৰিৱেশ, আৰু এই যিডাল গছ দেখিছে এই গছতে পূজা কৰা হয়। এইখন হৈছে মুখ্য থাপনা, ইয়াতে চাকি বন্তি জ্বলোৱা হয়, ধূপ ধূনা জ্বলোৱা হয়। মন্দিৰ পৰিচালনা সমিতিয়ে খুব সুন্দৰকৈ এই মন্দিৰটো যত্ন কৰি ৰাখিছে আৰু খুব পৰিষ্কাৰ। ইয়াতে দেউৰীৰ নম্বৰটো অকণমান আগত গৈছে, যদি যোগাযোগ কৰে তেনেহ'লে সেই নম্বৰৰ পৰা যোগাযোগ কৰি আপোনালোকে তেওঁৰ পৰামৰ্শ মতে আহিব পাৰে। কেতিয়াবা যাত্ৰীৰ ভিৰ হয়। আৰু এয়া হৈছে মন্দিৰৰ ভিতৰৰ সামগ্ৰিক পৰিৱেশ। কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনালে আনন্দিত হ'ম। আৰু আজি আমাৰ এই মন্দিৰলৈ অহাৰ যি উদ্দেশ্য আছিল, সেই উদ্দেশ্য হিচাপে এই ঘড়ীতে আমি দান কৰিলোঁ মন্দিৰত। দেউৰীয়ে পূজা পাতল কৰি আমাৰ হাতত গতাই দিছিল আৰু আমি ৱালত আঁৰি দিছোঁ। আৰু যেতিয়া ভক্তৰ বেছি ইয়াতে সমাগম হয় তেতিয়া এই ওচৰতে থকা এইটো এটা মন্দিৰ, ইয়াতে চাকি বন্তি জ্বলোৱা হয়। আপোনালোকে পৰিৱেশটো দেখিয়ে গম পাইছে কি সুন্দৰকৈ ৰাখি দিছে পৰিচালনা সমিতিয়ে। আপোনালোকক মন্দিৰৰ সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ আৰু মন্দিৰত আহিলোঁ বাবে ভিডিঅ'টি বনাইছোঁ। কেনেকুৱা পালে আপোনালোকে জনাব। 3 hours later. এইখন আমি বাসুদেৱ মন্দিৰৰ পৰা লৈ আহিছোঁ স্মৃতিগ্ৰন্থ, নাম দিছে বৈতালী। আৰু এইখন মানে ৰূপালী জয়ন্তী উৎসৱ যেতিয়া পালন কৰা হয় তেতিয়া এইখন স্মৃতিগ্ৰন্থ হিচাপে উলিয়াইছিল। আৰু ইয়াতে বাসুদেৱ মন্দিৰৰ বেটুপাতটো ধুনীয়াকৈ সজাই থৈছে। এইটো আৰম্ভ হৈছিলে 8, 9 আৰু 10 মাৰ্চ 2020 খ্ৰীষ্টাব্দত আছিলে। আৰু ইয়াৰ ভিতৰ ভাগত কিছুমান ইতিহাস জড়িত কথা ইয়াতে লিখা আছে, মই পঢ়িছোঁ। শুভেচ্ছা বাৰ্তা দিছে বিধায়কে দিছে কলাইগাঁৱৰ। আৰু ইয়াতে বাসুদেৱ যজ্ঞৰ যি ৰূপালী জয়ন্তী তাতে মূল সভাৰ বৃন্দ গীতৰ স্বৰলিপিটো ইয়াতে লিপিবদ্ধ কৰি দিছে। এইটো গীত ৰচনা কৰিছিল ধীৰেন ডেকাই। আৰু ইয়াৰ ভিতৰ ভাগত তেওঁলোকৰ যি ব্যৱস্থাপনাৰ ফটোবিলাক ইয়াতে শেষত ইয়াতে পেষ্ট কৰি দিছে। এইবিলাক ইয়াতে উপ সমিতি, চিকিৎসা প্ৰচাৰ বিভাগ সদস্য, সকলো মন্দিৰ পৰিচালনা সমিতি কোন কোন আছে তেনেকুৱা। আৰু ইয়াতে যিবিলাকে দান বৰঙণি আগবঢ়াইছিল সেইবিলাকো ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। আৰু যিখন ৰূপালী জয়ন্তীৰ লাষ্ট চিঠি হিচাপে বা তেওঁলোকে যিখন নিমন্ত্ৰণী পত্ৰ সেইখন ইয়াতে পিছৰ ফালে লগাই দিছে। আৰু এইখনে আছিল। গতিকে ভিডিঅ'টি বনালোঁ, কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। মই পাৰিলে আগলৈকে এনেকুৱা ভিডিঅ' আৰু লৈ আহিম।